জেছমিনে পুনৰ জেছমিন হেল্থি লাইফ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে, মোৰো ভাল। আজি পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে আদৰি ল'ব। আজি মই আপোনালোকৰ মাজলৈ ফেচ য়োগা লৈ আহিছোঁ। 3টা ষ্টেপত এই ফেচ য়োগাটো দেখুৱাম। আপোনালোকলৈ এটি অনুৰোধ, যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পায়। মুখৰ যিটো গ্লয়িং আৰু পিম্পলছ য়োগাকেইটা যদি কৰা হয় তেনেহ'লে মুখৰ পৰা এইবিলাক আঁতৰ হ'ব, নোহোৱা হ'ব। তাৰোপৰি আমাৰ কম বয়সতে যি মুখত এই ৰিংকল পৰে আৰু মুখৰ এইখিনি যে বাঢ়ি আহে, এইখিনি বাঢ়ি আহিলে মুখখন দেখিবলৈ একেবাৰে অশুৱনি হৈ উঠে, কম বয়সতে বয়সীয়াল যেন লাগে। এই ফেচ য়োগা কৰিলে, অৰ্থাৎ ফেচ মাছাজ য়োগা, এই ফেচ মাছাজ য়োগাকেইটা কৰিলে মুখৰ এই গ্লয়িংটো আহিব। তাৰোপৰি মুখৰ যিবিলাক এক্সট্ৰা ফেট থাকে, এই সকলো এক্সট্ৰা ফেটবিলাক নোহোৱা হ'ব। এই ফেচ য়োগাকেইটা বহুতেই মুখৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আমি নিয়মিত যদি এই ফেচ য়োগা কৰোঁ, মাত্ৰ 20 মিনিট বা 30 মিনিট সময় আমি যদি নিজক দিওঁ, তেনেহ'লে আমি সদায় ধুনীয়া হৈ থাকিব পাৰোঁ। আহক মাজলৈ যাম। গো টু ষ্টাৰ্ট। 1 নম্বৰ, প্ৰথমতে মুখখন এনেকৈ ফুলাই ল'ব। ত্ৰিছ ছেকেণ্ড সময় এনেকৈ থাকিব আৰু নেক্সট এইবাৰ এইফালে। ত্ৰিছ ছেকেণ্ড সময় থাকিব, এনেকৈ 3বাৰ কৰিব। এই এক্সাৰচাইজটো কৰিলে আমাৰ মুখৰ যি এইখিনিৰ পৰা এনেকৈ পূৰা টান লাগি যায়, মুখৰ যি ৰিংকল পৰে, তাৰোপৰি এইখিনি যে বাহিৰলৈ ওলাই আহে, বেছিকৈ ফেটছ বাঢ়ি যায়। এই ফেটছ বাঢ়া আৰু এইখিনি হেৰি হোৱাটো, এই ৰিংকল পৰা, তাৰোপৰি আৰু মুখৰ এইবিলাক যে কচা কচি দিয়ে আৰু পিম্পলছ ওলায়, এই মাছাজ এক্সাৰচাইজটো কৰিলে এই সমস্যাৰ পৰাই সোনকালে আপোনালোকে পৰিত্ৰাণ পাব। এইবাৰ আহিছোঁ 2 নম্বৰটোলৈ। 2 নম্বৰটো হৈছে এই 2টা আঙুলি আছে যে, এই 2টা আঙুলি লৈ আমি যেনেকৈ বেলুন ফুলোৱাৰ নিচিনাকৈ এনেকৈ ফুলাই দিব লাগিব। এনেকৈ বেলুন ফুলাৰ নিচিনাকৈ ফুলাই 10 ছেকেণ্ড সময় এনেকৈ থাকিব আৰু এনেকৈ আপোনালোকে পুনৰাবৃত্তি কৰি 3-4 বাৰলৈকে কৰিব। দেখুৱাই দিছোঁ। আকৌ মই 2বাৰ দেখুৱাই দিছোঁ। আপোনালোকে 3-4 বাৰলৈকে এনেকৈ কণ্টিনিউ ৰাতিপুৱা বা গধূলি কৰিব পাৰে। ফেচ য়োগা আপোনালোকে যেতিয়া তেতিয়া কৰিব পাৰে, একো অসুবিধা নহয়। খোৱা লোৱাৰ বুলি কথা নাই, আপুনি ৰাতিপুৱা আৰু সন্ধিয়া সময়ত কৰিলে বেছি ভাল। এইবাৰ আহিছোঁ 3 নম্বৰটোলৈ। নিচিনাকৈ আমি যে মুখ দুটা ভিতৰলৈ সোমাই দি এনেকৈ বান্দৰৰ নিচিনাকৈ ফটো উঠাই, ঠিক তেনেকুৱা কৰি দিব। দেখুৱাই দিছোঁ। দহ ছেকেণ্ড সময় এনেকৈ থাকিব, আকৌ কৰিব।
এনেকৈ 3-4 বাৰ কৰিব। পিছলৈকে এক্সাৰচাইজ যেতিয়া প্ৰথমতে 3-4 বাৰ আৰম্ভ কৰিব, তাৰপিছত লাহে লাহে বঢ়াই গৈ 10-12লৈকে কৰিব পাৰিব। তেতিয়া বেছি ভাল হ'ব। মুখৰ আমাৰ যিটো গ্লয়িংটো ধুনীয়া হ'ব। তাৰোপৰি মুখৰ যিবিলাক পিম্পলছ, ব্ৰণ, এই সকলো সমস্যা আঁতৰ হ'ব আৰু মুখখন এটা ধুনীয়া গ্লয়িং আহিব আৰু মুখৰ যি এক্সট্ৰা ফেট, এই এক্সট্ৰা ফেট সকলোবিলাকে নোহোৱা হ'ব। বহুতেই ভাল য়োগা হয় এই ফেচ য়োগা। আমি নিজক ধুনীয়া কৰি ৰাখিবৰ কাৰণে সকলো ক্ষেত্ৰতে গুৰুত্ব দিব লাগিব। এইফালে য়োগা হওক, খোৱা লোৱাৰ ক্ষেত্ৰতে হওক। ঠিক আছে, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু মোৰ যদি ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ মনেৰে নমস্কাৰ। জয় আই অসম।